মাঘ বিহুটোৰ মেজিৰ জুয়ে সমগ্ৰ অসমীয়া জাতিটোৰ জীৱনক উজ্বলাই তোলক তাকেই কামনা কৰিছোঁ। লগতে মোৰ হৃদয় মন্দিৰৰ পৰা নিগৰি ওলোৱা একাজলি ভোগালী বিহুৰ শুভেচ্ছাও মই সদৌতি ৰাইজলৈ নিবেদিলোঁ। আশা ৰাখিম নৱনৱ প্ৰেৰণা আৰু নৱনৱ প্ৰয়াসেৰে এই অসমীয়া জাতিটো সময় বালিত খোজ থৈ আগুৱাই যাব আৰু আগুৱাই গৈ সমগ্ৰ জাতিটোৱে উন্নয়নৰ জখলাত চানেকি ৰাখিব। আৰু এই মই খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সভাপতি ডক্টৰ বিমলজ্যোতি বৰদলৈ কামনা কৰিছোঁ যেন অনাগত দিনবোৰত জাতিটোৱে সুখ সমৃদ্ধি অনৈক্যৰ মাজত ঐক্য বজাই ৰাখি আগুৱাই যাব। ধন্যবাদ। আজি আমি খিলঞ্জীয়া সুৰক্ষা সমিতি অসমৰ ফালৰ পৰা সমূহ অসমবাসীক আজি ভোগালীৰ উৰুকাত সকলোৱে যেন আনন্দ উপভোগ কৰক আৰু অহাকালিলৈ ভোগালী বিহু ভোগে উপচি পৰক। সদৌ শেষত আমাৰ গোটেই বছৰটো যেন ভোগ হৈ পৰে এইখিনিয়ে কামনা কৰিছোঁ। জয় অসম, জয় খিলঞ্জীয়া, জয় খিলঞ্জীয়া। জয়। ধন্যবাদ।